इमान दामी बाइकत इमान कम दामी इंडिकेटर व्हाई ब्रो व्हाई इतना मेहनत किया ना पागल হৈছে নেকি ব্রো সো ফাইনালি আজি আমাৰ লাষ্ট ডে শিলঙত এণ্ড এতিয়া যাব ওলাইছোঁ সো বাই বাই শিলং So finally Shillong pa olalu just now almost 753 km ঘুৰিলো ঘৰ পোৱালৈকে 1000 km হৈ যাব I think আজি গুৱাহাটী থাকিব লাগিব so bye bye Shillong বহুত ভাল লাগিল এইকেইদিনত so যাৰ সময়ত মই কোপাও যাবলৈ মন নাযায় লাইক মোৰ Shillong পাও যাবলৈ মন যোৱা নাই but then also যাবতো লাগিবই because mom's calling যেটো এক্সাইটমেন্ট আছিল ইয়াত আহোঁতে এণ্ড সেইটো এক্সাইটমেণ্ট এটা দুখ হৈ গৈছে লাইক যাবলৈ মন যোৱা নাই ইয়াৰ পৰা বিকজ ইমান টেক্সি প্লেচ এটাত অহাৰ পাছত অলপ দিন থকাৰ পাছত এডজাষ্ট হৈ যোৱাৰ পাছত যাবলৈ মন নাযায় বাই বাই চেৰাপুঞ্জী বাই বাই ডাউকি বাই বাই শ্বিলং চ' ফাইনেলি সেইটো গুৱাহাটী ৰোড এণ্ড এইটো ফালে চেৰাপুঞ্জী ডাউকি এণ্ড পেট্ৰলো ফিল আপ কৰিব লাগে বহুত বেছিয়ে ট্ৰেফিক চ' ফাইনেলি বাই বাই Shillong, hope to meet you soon. কি কৰি আছা বাইদেউ মানে মোৰ লাষ্ট দিন আছিল এইটো কাৰণে অলপ ডিস্কো দেখালে এতিয়া উমিয়াম লেক বাকী আছে চাবলৈ এণ্ড লাষ্ট ডেষ্টিনেশ্যন আমাৰ উমিয়াম লেক চ' লেটছ সি उमियाम लेक चेन टाइट करता है आगे कितना आगे মোৰ চেইনটো বহুতেই বেছি লুজ হৈ আছে শ্বিলঙত কি মানুহে বাইক চাইক নবনায় নেকি বে নট এ ছিংগল গেৰেজ ইয়াত মানুহে বাইক নবনায় ইয়াত বাইক বেয়া হ'লে ডাইৰেক্ট বাইক পেলাই দিয়ে এটা গেৰেজ পোৱা নাই বাইকটোত বনাবলৈ গভীৰ ঠাণ্ডা এনে যেতিয়ালৈকে এপিছ'ড 2 এপিছ'ড 3 এণ্ড এপিছ'ড 4 আহে তেতিয়ালৈকে আই থিংক মই বিশ্বনাথ চাৰিআলি পাই যাম বিকজ মই এদিনে এডিট কৰিলোঁ আৰু নেক্সট ডে'ৰ পৰা এডিট কৰিবলৈ মোৰ হাতত এনাৰ্জি নাথাকিলে মানে এনাৰ্জিয়ে নাছিল এণ্ড অলমষ্ট আমি ডাউকি পৰা আহোঁতে ৰাতি 7:30 বাজিল আবেলি মানে ৰাতি 7:30 বাজিল এণ্ড তাৰপাছত আমি ফ্ৰেছ হোৱা মেলিলে মানে ইমানেই টায়াৰ্ড হৈ গৈছিলোঁ ডেটছ ৱাই একো কৰিব নোৱাৰিলোঁ লাইক হাত বিষ এণ্ড মাথা বিষাই আছিলে ওপৰচে ৰাস্তা বেয়া আছিলে তাত ISBT শ্বিলং এইটো চাইডে ISBT আছে So finally this lake, oh my god, a peak. Oh. So yeah, viewpoint of Assam, viewpoint agot ase sage. So let's go and wait for the viewpoint. Finally viewpoint upai goisu. What a breathtaking view. Hey to Umiam Lake. Oh my god. Umiam Lake aro agot sage view ase. তাত দেখাম উমিয়াম লেক পাগল হৈছে নেকি ব্ৰ বাইকৰ চেইন টাৰ্ণ কৰিবলৈ আছিলে সেইটোতো নহ'লে কামটো বিকজ গ্ৰেজটো নাপালোৱে আৰু ইফ মানুহে বাইক বেয়া হয় বাইকটো ডাইৰেক্ট পেলাই দিয়ে নদীত হয়নে নহয় চুপাৰ বাইক আই থিংক কাৱাচাকি হয় বিকজ টেইল লাইটটো চাই মোক তেনেকুৱা লাগিছে Oh, what a sound! Kawasaki. ইমান দামী বাইকত ইমান কম দামী ইণ্ডিকেটৰ why bro why oh my god what a sound SC project লগোৱা আছে নেকি yes SC project wow Umiam Lake finally 4 line ইয়াৰ সাউন্ড মই পাছলৈ ঘূৰি শুনি থাকিব নোৱাৰোঁ ইয়াক ক্ৰছ কৰিব লাগিব ব্ৰ ছুপাৰ বাইক চাই পেলাই এতিয়া আমাৰ টাইম ৱেষ্ট কৰিবলৈ মন নাই বিকজ সি বহুত বেছি শ্ল' আহি আছে এণ্ড এইটো শ্ল'ৰ আমি যদি যাওঁ আমাৰ অলপ দেৰি হৈ যাব চ' ফাইনেলি শ্বিলং টাউন পাৰ হ'লোঁ এণ্ড এতিয়া ক'ত পাইছোঁ এইটো নাজানো এণ্ড লাষ্ট ডেষ্টিনেশ্যন আমাৰ আছিলে উমিয়াম লেক এণ্ড উমিয়াম লেকো চালোঁ
दुकान का मालिक कहाँ गया? नहीं है। आप थकेगा भराने के लिए? बस तोड़ मत देना। सिखा दिया मगर क्या हो गया अभी? हाँ हाँ हाँ। ये बड़े बड़े आकर बढ़ा बोला। लो ये मेरे तरफ से लो। तू बहुत मेहनत किया। लो क्या है? इतना मेहनत किया ना। नहीं नहीं ले ले, ये मेरे तरफ से दिए, तू ले ना। मेरे तरफ से दिए, तू इतना मेहनत किया, हाथ छट काला हो गया। ये सो বাইকৰ হাৱা নাছিলে। দেন চালোঁ যে ইয়াত চাইডত দোকান এটা আছিলে। তাৰপিছত আমি ৰখালোঁ, তাৰপিছত হৰ্ণ বজালোঁ, মানুহ নাছিলে। তেনে সৰু ল'ৰাটো ওলাই আহিলে। এণ্ড সি ইমান ট্ৰাই কৰিছে পাম্প ভৰাবলৈ, মাই গড বে। এণ্ড মই ভৰাই দিলোঁ হয়, বাট এবাৰ ট্ৰাই কৰিছিলোঁ। এণ্ড আই অলছ' ডণ্ট নো হওক নহওক হি ট্ৰাইড। এতিয়া মোক লগা নাই যে তাৰ চকাত হাৱা সোমাইছে, মোৰ মতে তাৰ চকা বা হাৱা ওলাইছে। চ' এতিয়া টাইম হ'ল 3:38, 4টা বাজিব আৰু। এণ্ড আই থিংক আজি গুৱাহাটীত ষ্টে' কৰিব লাগিব ওৱান নাইটৰ কাৰণে লগৰটোৰ ওচৰতে। চ' আকৌ ছুপাৰ বাইকখনত লগ পালোঁ, সেইটো আগত গৈ আছে। দিনটো ৰ'দ নোলালে, দেখি ৱেডাৰ। চ' ফাইনেলি যোৰাবাট পালোহি। অ' মাই গড কি ট্ৰেফিক বে। পাছফালে গোটেই লাইন ট্ৰাক আহি আছিলে। এণ্ড সেইটো ট্ৰেফিকত যেন তেন টিল নাও 839.3 কিলোমিটাৰ হ'ল। এণ্ড ভাল লাগিলে। ত' ইমান আছিলে ভিডিঅ'। যদি ভিডিঅ' ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।